মোৰ আজিকালি ভিডিঅ' কৰাটো ওচৰত পাপা যোৱা ওচৰত যোৱা অঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ভিডিঅ' মই ৰচন আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি লৈ আহিছোঁ তৃতীয়টো ভিডিঅ' মোৰ নগাঁও ভ্ৰমণকালৰ আৰু আজি মই এফালে ওলাইছোঁ জনাই আছোঁ আপোনালোকক আৰু এয়া ৰাতিপুৱা আমি পিঠাৰে আৰু চাহেৰে ৰাতিপুৱাৰ চাহ সমাপন কৰি আছোঁ এইফালে মোৰ হাজবেণ্ড এইফালে মোৰ ল'ৰা আৰু এয়া চাহ পৰিৱেশন আজি ৰুমতে হৈছে আমি খোৱাত ব্যস্ত লগতে বেবীও কিন্তু খোৱাত ব্যস্ত সিও টেষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে সেইটো থৈ লৈছোঁ এতিয়া অ'লে ছিঙি পেলাইছোঁ অকণমান দাঁতেৰে আজি আমি ওলাইছোঁ এফালে জনাইছোঁ আপোনালোকক গৈ আছোঁ মোৰ দেউতাৰ পৈতৃক যি অঞ্চল তালৈকে পাপা আম্মা যদিও আজিকালি নগাঁৱৰ বাসিন্দা নহয় তেওঁলোক দৰং জিলাৰ বাসিন্দা চাকৰি সূত্ৰে কিন্তু কিছুমান যোগাযোগ এতিয়াও আমাৰ অব্যাহত আছে আৰু মই কিন্তু বেছি গৈ পোৱা নাই যিহেতু মোৰ এতিয়াৰ মানে দাদা দাদীৰ যি ফেমিলি শোণিতপুৰ জিলালৈ গুচি গৈছে নগাঁও জিলাত তেনেকৈ নায়েই কোনো তথাপিওতো আমাৰ যিখিনি লগা ভগা আছে তেওঁলোককে লগ কৰিবলৈ আমি গৈ আছোঁ আৰু এয়া সেই অঞ্চল বৰমাই ভেটি বুলি কয় দগাঁও জুৰীয়া অঞ্চলৰ ওচৰতে আৰু মোৰ ইনলজৰ ফেমিলিৰ পৰাও বৰ বেছি দূৰত নহয় নগাঁৱৰ মোৰ এইখিনি আচলতে এটা ট্ৰায়েংগল এফালে মোৰ আইতাৰ ঘৰ মানে নানা নানীৰ আনফালে মোৰ পাপাৰ ফালৰো এটা অঞ্চল আৰু আনফালে মোৰ ইনলজ গতিকে একেলগেই মই মানে এইফালে বহুত লাকি চ' আহি পালোঁ আমাৰ সেই ঘৰলৈ য'ত আমি আহিছোঁ আজি আৰু বাহিৰলৈ আহিছোঁ এটা কামত আচলতে মাটি এডোখৰৰ কিবা এটা অফিচিয়েল কামো আছিলে চ' সেইবাবে ইয়াতে ফটো তোলাৰ প্ৰক্ৰিয়া চলি আছে তাৰপিছত আমি সেই সুযোগত ওলাই আহি অকণমান ওচৰে পাজৰে থকা চিনেৰী চাই আছোঁ উপভোগ কৰি আছোঁ আচলতে আৰু মোৰ বেবীয়ে ভাল পাই আছে এই সময়খিনি বিশেষকৈ তাৰ আইতাৰ কোলাত ওচৰত পাপা যোৱা ওচৰত যোৱা অঁ আহ লৈ আহা আমি পেলাই এটা গড়ি লৈ ওচৰে পাজৰে থকা আন কিছুমান ঘৰতো গ'লোঁ আৰু খুব কম সময়তে আচলতে আমাৰ বাবে বহুত আয়োজন কৰি পেলাইছে আৰু এয়া খাবলৈ বহিছোঁ বৰালি মাছ
সেইফালে মাংস, বেঙেনা ফ্ৰাই, লগতে ভাতটো আছেই আৰু দালি। মুঠতে এক হেভি মিল গ্ৰহণ কৰি আমি এতিয়া আগবাঢ়িছোঁ নগাঁও টাউনলৈ। তাতে মোৰ মাহীৰ ঘৰ আছে, এপাক তাৰ পৰা ফুৰি আহোঁ। আজি মোৰ আম্মা পাপা আকৌ উভতি যাবগৈ খাৰুপেটীয়ালৈ আৰু মই আকৌ আহি যাম ইফালে ইনলজৰ ঘৰলৈ। মই কেইদিনমান পিছত যাম। আৰু এয়া ৰাহিল তাৰ মাহীহঁতৰ সৈতে, মই মোৰ মাহীৰ ঘৰত, ৰাহিলেও সেই সুযোগত তাৰ মাহীহঁতক লগ পাইছে, তাৰমানে মোৰ মাহীৰ ছোৱালী দুজনীক। জাগাতে কিমান এজন মানুহৰ খাইৰুল নহয়, বিস্কুটৰ প্লেটটো ল'ব, এইটো তহিলং কৰিব প্লেটটো। এয়া ভিজাইছে কাপত লাঞ্চ কৰি আহিছোঁ পৰমাই ভেটিৰ পৰা, কিন্তু মাহীহঁতৰ তাততো কম্পালচৰিলি খাবই লাগিব। তেওঁ লুচি খোৱালে, খাই ভালেই লাগিল। মই বাৰু খাই ভালেই পাওঁ। খালি যাবি খালি থেকে দুইজন রয়ে যাইব চা নাই গো এইটো নিচা দিব নোৱাৰি, এইটো নিচা দিব নোৱাৰি। থৈ দিব প্লেটটো দিয়াচোন, থৈ দিব দিনটো এনেদৰে ফুৰি মেলি ভাল লাগিল, সকলোকে লগ পাই খাই বৈ। এতিয়া হোটেল এখনত সোমাইছোঁ, গাঁৱৰ ঘৰলৈ উভতি যাম। আম্মা পাপাও ইতিমধ্যে গ'লগৈ ঘৰলৈ বুলি। এতিয়া মই আৰু মোৰ হাজবেণ্ড আৰু ল'ৰা ৰৈ আছোঁ আমাৰ গাড়ীৰ বাবে। হৌৱা সেই দুজন